ইমান কষ্ট কৰো ইমান গালি খায়ো ভাষা নাজানিব পাৰো কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক মানুহে গম পাওক লোকসংগীত কি বড়ো জাতি কি वेलकाम टू बे माय युट्युब चेनेल नोंथांमोन साफ्रोमखौबो आंनि बे बर'सला खौसेबाबो बर'नो जाबाय लोगोफोर नोंथांमोननि सिगाङाव दिनै गोदान आपडेट लाना फैलायबाय लोगोफोर आन्नाया ब्रह्मआ मोनसे निउसावहाय माबा होदो आरोना लोगोफोर नोंथांमोना नायलांबानो जाबाय ना लोगोफोर मा बुंदों मा बुङाखै नोंथांमोना खोनासंलांदो आरोना लोगोफोर आरो खोनासंनायजों लोगोसे कमेन्ट बक्सआव कमेन्ट हरनो दाबाव आरोना लोगोफोर नोंथांमोना बिदिब्ला भिडिअखौ नायना होगोन आरोना लोगोफोर स्टार्ट खुलुमबाय आं आनाया ब्रह्म মই বড়ো ক'ব কাৰণে শিকি আছো কষ্ট কৰি আছো কিন্তু সেইকাৰণে মই অসমীয়াতে ক'ম মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এইখিনি আহি পাইছো জীৱনত এদিনতে এজন আৰ্টিষ্ট নবনে আজি 10-15 বছৰ ধৰি মই গান বনাই আছো কষ্ট কৰি আছো আৰু তাৰ পিছত এইখিনি আহি পাইছো আৰু মই নিজকে মই কৃতজ্ঞ বুলি ভাবো মই নিজকে ভগৱানৰ আগত কওঁ মোক এইখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খুজো আমাৰ ৰাইজক আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই ওকে ফোক সংগীতটো সকলোৰে কাৰণে আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে নতুন জেনাৰেশন আছে ইহঁতিও আহি পেলাই গাব লাগে আসলতে মই অনুৰোধ কৰো সকলোৱে গাওক এইটো আমাৰ ফোক সংগীতটো আস্তে আস্তে মুখে মুখে চলি আহা যোনটো জেনাৰেশন বাই জেনাৰেশন আস্তে নাইকিয়া হৈ গৈছে মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে যিমান মই কাৰো নাম নলও যিমান সিঙ্গাৰ আছে সবে মডাৰ্ন সং গায় কিন্তু মই ভাল পাওঁ ফোক গাই আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জিয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশনেল লেভেলত যাওক হেতুৰ কাৰণে মই এই চেষ্টা কৰো আৰু মই যিমানখিনি পাৰো কৰিছো মই নেশনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছো মাইসুৰ পেলেজত এয়াৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছো মই নিজে ভাবো কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইন্টাৰনেশনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশন বুলি এটা বেন্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকে সিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইসুৰ পেলেজত এয়াৰ ৰেহমান ছাৰৰ আগত মই গাইছো সো মই এইখিনি সুযোগ এই কাৰণে পাইছো মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক সিঙ্গাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছো তারপৰি রিসেন্টলি ফেমিনা এচিভার্স এৱাৰ্ড ফোক গীত বিলাক মই জিয়াই ৰাখাৰ কাৰণে মই এৱাৰ্ড পাইছো এতিয়া হল কথাটো মই ৰিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে ক'ত মই পাওঁ কাৰণ ফোক গীত বিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিলে আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি এক বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকশন কৰিছে ফোক গান সদায় কালেকশনে কৰে কোনো পাৰ্সোনাল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ওয়াইফে গাইছে এই গীতটো বিমলা বড়ো সো তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকে মই কৈছো সকলোৱে গাব পাৰে মই ভাবিছো ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে মই গানটো ৰিলিজ কৰিলো গালো আৰু 4 দিন আগত মই ৰিলিজ কৰিলো তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট উলাই দিয়া এইটো মোৰ পাৰ্সোনাল গান হয় এইটো ফোক গীত নহয় মই ক'লো আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয়
পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেতৰ একেখন গাঁৱৰে হয় তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় চবে গাব পাৰে আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিলে বহুত বছৰ আগত 80 মোটামুটি 87 90 আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খোজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ৱাইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকৈ কৈছে এইটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই ক'লো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশ্যন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এইটো তেখেতৰ লিখা গীত নহয় এইটো মই লিখা গীত এনেকৈ মোক কৈছে সেইটো প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই ক'লো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলোঁ এখেতে লিখা বুলি ঠিক আছে ছাৰ মই আপোনাক সন্মান কৰোঁ আপুনি মোতছে বয়সস্থ হয় ডাঙৰ আপুনি চিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰোঁ মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুসুধাকৈ গাইছোঁ মই নাজানিছিলোঁ যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেছপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিলে স্পেচিয়েল থেংকছ এই গানটো কালেকশ্যন কৰা বুলি যেনেকৈ তেখেতে লিখিছে ময়ো সেনেকেই লিখিছিলোঁ কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খোজোঁ মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো ওলাই দিয়া নহ'লে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰপিছত একো নক'লোঁ কিন্তু নেক্সট দিনাই তেখেতে মই ক'লোঁ মই কৈছোঁ ছাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰোঁ চাম আমাৰ অল বড়ো আৰ্টিষ্ট এছ'চিয়েশ্যন আছে আমাৰ অল বড়ো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েশ্যন আছে বিয়াৰ্তা সকল কাৰণ বিয়াৰ্তাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছোঁ আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুশুনি পেলাই কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব খাलामनानै होलांदों ना लोगोफोर बाय बाय